হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে আজি আপোনালোকক মোৰ নতুন ইউটিউব চেনেল খুলিয়ে লৈ যাম সুদূৰ মাজুলীলৈ, য'ত আৰম্ভ হৈছে ৰাস। ব'লক তেন্তে ফ্ৰেণ্ডছ, আজি আপোনালোকক মই লৈ যাওঁ মাজুলীলৈ। সময় আমি মাজুলী যাব হৈ গৈছে মোটামুটি, আৰু বেছি সময় নাই। আমি এতিয়া বৰ্তমান 10টালৈ 15 মিনিট আছে। আৰু হৈ গ'ল, আৰু আমি এতিয়া ওলাই যাব লাগিব মাজুলীলৈ বুলি। আপোনালোক ৰেডি হওক, আৰু মই এতিয়া কাপোৰ কানি পিন্ধি মেলি ৰেডি হৈ মাজুলীলৈ যাওঁ। আমি কাপোৰ কানিখিনি ভৰাই লওঁ, চাৰ্ট ল'লোঁ, পেণ্ট ল'লোঁ, চাৰ্জাৰ ল'লোঁ। তো এতিয়া আমি বেগত কাপোৰ ভৰাই যাওঁ। তো কাপোৰ কানি ভৰাই হৈ গ'ল, আৰু এতিয়া আমি মাজুলীলৈ যাওঁ। তো এতিয়া আল্টিমেট আমি আহি তিনিআলি মোৰ পাই গ'লোহি। ইয়াৰ পিছত আমি এতিয়া যাম মাজুলীৰ কাৰণে এতিয়া আমি এই টেম্পুত যাবলৈ ৰখি আছোঁ, আৰু এই টেম্পু পালেই আমি চিধা গুচি যাম যোৰহাটৰ পৰা নিমাতী টু মাজুলী। আল্টিমেটলি আহি নিমাতীত পাই গ'লোহি, আৰু এতিয়া নিমাতীৰ পৰা আমি মাজুলী অভিমুখে গৈ থাকিম। এতিয়া নিমাতী ভিউজ এতিয়া পাই গ'লোহি। এতিয়া আমি বৰ্তমান নিমাতী, আৰু অকণমান পিছত এতিয়া অফলামুখ ঘাটেৰে গৈ পেলাই আমি পামগৈ মাজুলী। অৱশেষত মাজুলী আহি পাই গ'লোহি। মই আৰু ৰক্তিম মোৰ লগত আছে। পাই গ'লো অফলামুখ ঘাট। এইটো চাওক, অফলামুখ ঘাট। এতিয়া পাই গ'লো আমি অফলামুখ ঘাট। সেয়া দিছে ন, অফলামুখ ঘাট পাই গ'লো। অৱশেষত আহি মাজুলীত আহি উপস্থিত হ'লো। এই মাজুলীৰ পৰিৱেশ, সমগ্ৰ পৰিৱেশ দেখুৱাই দিছোঁ আপোনালোকক। এইখিনি ঘাটৰ অফলামুখ ঘাট, আৰু এয়া মাজুলী মাটি। অৱশেষত আহি মাজুলীত ৰাস চাম বুলি পালোহি, আৰু খন্তেক সময়ৰ পিছতে ৰাস আমি উপভোগ কৰিবলৈ যাম। আৰু এতিয়া মাত্ৰ আৰু অকণমান সময় আছে। এতিয়া আমি জাষ্ট এটা কাম কৰোঁ, এই ৰাসৰ হলতনো হলৰ ভিতৰত বৰ্তমান কিবোৰ কাৰিকৰী কৌশল কিছুমান থাকে ন, সেই বস্তুবোৰ আপোনালোকক অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গৈ থাকোঁ ব'লক। এতিয়া আমি ৰাসৰ স্থলীলৈ যাম। ৰাসৰ আপুনি যোনসকল এক্টৰ কৰা বাহিৰেও কিছুমান মানুহে ভিতৰত ৰূপসজ্জাৰ পৰা ধৰি বা তাৰ যোনখিনি মঞ্চ সজ্জা বহুত কাম কৰি থাকে, যিখিনি মানুহে দেখা নাপায়। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যোনখিনি মানুহে আপোনাৰ সেই ৰাসখন পৰিচালনা হওঁতে বা ৰাসখন চলাই থাকোঁতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে বা তাৰ ভিতৰৰ কামখিনি কৰি থাকে। সেই মানুহখিনি প্ৰচেছতে এখন সম্পূৰ্ণ ৰাস আপোনাৰ মানুহে দৰ্শকে উপভোগ কৰিব পাৰে। সেই মানুহসকলে কি কাম কৰে বা কেনেকুৱা ধৰণৰ কাম কৰি থাকে, সেইখিনি আজি এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। যাওঁ ব'লক। এতিয়া আমি আহি ৰাস মঞ্চত উপস্থিত হৈ গ'লোহি। ৰাস মঞ্চৰ বাহিৰত আছোঁ, আৰু এতিয়া আমি গৈ আছোঁ ৰূপসজ্জা বা বাকী যিবোৰ কৈছিল যে কাৰিকৰী কৌশল কিছুমান যে থাকে, সেই কাৰিকৰী কৌশলসমূহ দেখুৱাবৰ কাৰণে গৈ আছোঁ। তো এতিয়া আমি আহি পাই গ'লো ৰূপসজ্জাত। এতিয়া যোনসকল ৰূপসজ্জাৰ মানুহ আছে তেখেতসকলে সকলোকে পেইণ্ট কৰি আছে। এতিয়া মই সেয়া দেখুৱাই দিছোঁ। এয়া মোৰ কিনাৰত এগৰাকী ধুনীয়াকৈ সাজি কাচি ধুনীয়াকৈ আছে, আৰু মই আছোঁ, মোৰ লগত ৰক্তিম আছে, আৰু এইফালে আছে ৰূপসজ্জা। এয়া পেইণ্ট কৰি আছে ভাৱৰীয়াসকলক। তো বন্ধুসকল, এতিয়া এই যে আপোনালোকে দেখি আছে,
যে পিছফালে এজন ব্যক্তিয়ে তাৰ পৰ্দা এখন লগাই আছে বা তাৰ ভিতৰ চোৱাটো সজাই তুলিছে, সেই সজাই তোলা ব্যক্তিসকল বা সেই মঞ্চ চোৱাৰ যি ভিতৰ চোৱাৰ কামসমূহ কৰি আছে সেই ব্যক্তিসকলৰ অনুবদ্য অৱদানৰ বাবে মানে আনকি আপোনাৰ এই পৰ্দাখন যোনজন মানুহে তোলে বা কোন সময়ত পেলাব লাগে সেই ব্যক্তিসকলৰ অনুবদ্য অৱদানৰ বাবে এখন ৰাস সম্পূৰ্ণ কৰি তুলিব পাৰে। যদি এই ব্যক্তিসকলৰ অৱদানবোৰ নাথাকে বা এই ব্যক্তিসকল নাথাকে তেতিয়া এখন ৰাস কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। দেখুৱাইছিলোঁ কিছুমান কাৰিকৰী কৌশলৰ কথা, মই দেখুৱাইছোঁ আপোনাৰ ভিতৰত। চাই লওক। আজি মই এতিয়ালৈকে আপোনালোকক কিছুমান ভিতৰুৱা কাৰিকৰী কৌশলৰ বস্তু দেখুৱালোঁ আৰু লগতে আপোনালোকক ৰাসৰ কিছুমান সৰু সৰু দৃশ্যাংশ দেখুৱালোঁ। কিন্তু ৰাসখন কাৰিকৰী কৌশল বা দৃশ্যসমূহৰ আঁৰত আৰু এটা বস্তু আছে, সেইটো হৈছে সংগীত। সংগীত নহ'লে ৰাসখন কেতিয়াও সম্পূৰ্ণ নহয়। কেনেকৈ বাদ্যযন্ত্ৰবোৰ পৰিচালিত কৰে তাক আপোনালোকক অলপ আংশিকভাৱে দেখুৱাই দিছোঁ। তেন্তে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কাইলৈ নতুন এটা ভিডিঅ' আৰম্ভ কৰিম।